নাম 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 নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক গগৈ। পুৱাৰ ৰ'দৰ নীলান্ধৰি ৰাঙলী পোবেদি ওলাই পোহৰ বিলাই লাহেকৈ উঠে আকাশলৈ মূৰৰ ওপৰত উঠিলে দুপৰা। কেলে আছে হা আছে না কবিতা কবিতা গাব কবিতা হা কবিতাটা গাই কবিতা শ্ৰীযুতা ৰুঞ্জিন গগৈ আৰু সেই দেউতাৰ নাম শ্ৰীযুত নিপেন গগৈ। নিপেন মাজে মাজে কোনোবাই নুবে ল'ৰাবোৰে সভা পাতে নাই হেনকে হয় যদি ডাৱৰীয়া নাই কোনো ভাৱৰীয়া নাই সভা নাই আৰু চাউল 4 কিলো মিচুৰটো পিঁয়াজ 1 কেজি চিকেন কেটা 4 টা আৰু গাইছ এতিয়া মানে বজাৰ কথা কৰিলোঁ বজাৰ জাজি আহিছিলোঁ জাজি সেয়া মানে বৰষুণ দি আছে অলপ বৰষুণ দি আছে এতিয়া এতিয়া গৈ আছোঁ লাহেকৈ কিবা নামি দিলেই হয় আগতো এইকেইটা নামি দিলে লাহেকৈ পেণ্ডেল এৰি দিলেও হৈ যায় গৈ থাকিব লাহে লাহে পেটেল নমোৱাকৈ আছে জোলনা নিচিনা লাগি আছে অঁ জোলনা দুটাবাৰ দি আছে জেগাত দৰকাৰ নাই কি কৰিব লাগিব ডাইৰেক্টৰ দিয়া ডাইৰেক্টৰ নাই নহয় এখন এই আগল আগল গাইজ বন্ধু বান্ধৱীসকল এই মাত্ৰ এটা পাৰ্চেল এটা আহিলে আৰু আজি ভিডিঅ'টো বনাইছোঁ কালি আৰু মানে ভিডিঅ' কৰা নহ'ল কি পাৰ্চেল আছে আপোনালোকক দেখুৱাম আৰু পাৰ্চেলটো ওলাব গতিকে চাব কি পাৰ্চেল ওলাব এতিয়া এনেকৈ আনবক্সিং কৰোঁ বক্সিংটো এতিয়া আমাৰ কটায়ে কৰিব লাগিব কটাই ওলাই যাব কি ওলাই যাব চাব দেই এরভে আছে আসল মাল
আচল বস্তুটো এয়া কি বস্তু বাৰু আপোনালোকে জানো কওকচোন বাৰু। কি বস্তু বাৰু এইটো, কি বস্তু আপোনালোকে কওক, কি বস্তু এয়া, কি বস্তু? এইটো হৈছে ধূপদানি, এইটো হৈছে ধূপদানি। এনেকৈ বহাই দিয়ে, এনেকৈ বহাই দিয়ে, তাৰপাছত ধূপ লগাই দিয়ে। এইটো ধূপদানি দেখিছে আপোনালোকে। এয়াই হৈছে এই বস্তুটো আনবক্সিং, মানে ধূপদানি, ধূপ লগাবৰ কাৰণে। আৰু ইয়াত মানে ধূপ ধুনীয়াকৈ দি দিয়ে, তাৰপিছত ধূপ লগাই দিয়ে, তাৰপিছত এনেকৈ দি দিয়ে, ধূপটো এনেকৈ এইফালে দি ওলাই থাকে। এয়া হৈছে ধূপদানি। আৰু গাইজ এতিয়া গৈছিলোঁ, এই মানে ওলাই আহিছিলোঁ গধূলি ৰাতি, এই মানে অকণমান দোকানৰ কাৰণে বস্তু কেইটামান আনিব লাগিছিল, তাকে আনিলোঁ। নাম 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 নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক গগৈ। আৰু কোন ক্লাছত? মই দ্বিতীয় শ্ৰেণী। দ্বিতীয় শ্ৰেণী। আৰু মাৰ নামটো কি? মাৰ নামটো শ্ৰীযুতা ৰুঞ্জিন গগৈ। আৰু এই দেউতাৰ নামটো? শ্ৰীযুত নিপেন গগৈ। আৰু কোন আছে? আৰু কোনো নাই। আৰু কোন নাই? কেলৈ আছে? আছে কবিতা, কবিতা কব, কবিতা, কবিতাটা জানি। ল'ৰাবোৰে সভা পাতে নাই হেনকে, হয় যদি ডাৱৰীয়া নাই কোনো ভাৱৰীয়া নাই সভা নাই সোনকাল, গধূলিতে খাই বৈ শুই থকা কাম। আৰু পুৱা ৰ'দাল নিৰান্ধাৰী ৰাঙলী পোবেদি ওলাই, পোহৰ বিলাই লাহেকৈ উঠে আকাশলৈ, মূৰৰ ওপৰ উঠিলে দুপৰ, ৰাহ দিলে হয় আবেলি সময়, লুকালে ৰ'দালি পায়হি গধূলি। ভাল ভিডিঅ'টো বনাইছিলোঁ, ভিডিঅ'টো প্লিজ চাই ভাল পালে, গতিকে আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত, নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ। আজি ভিডিঅ'টো এনেকৈ বনালোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।